সঁচাকৈ যি দৃশ্য দেখিছোঁ আজি আচৰিতো হৈছোঁ, আপ্লুতও হৈছোঁ, আৱেগিকো হৈছোঁ। মই বৰদেউতা, ডাঙৰ দাদা আমি আহি পেলাই সোণাপুৰস্থিত জুবিন দাৰ যি য'ত শেষকৃত্য আজি সমাপন হ'ব তাৰ অভিমুখে গৈ আছোঁ। ঠিক আৰু আধা কিলোমিটাৰ আগত আছে আমাৰ গন্তব্যস্থান। মানুহৰ একতাৰ বলটো চাওক, এখন বাইক এনেকুৱা শখন বাইক এনেকৈ দাঙি পাৰ কৰি দিছে। মানুহে কোনো ইজনক সিজনক চিনি নাপায়, কিন্তু এনেকেই জয় জুবিনদাৰ নামত একতাৰে একেলগে গোটেইখিনি দাঙি বাইক, আনকি এখন বুলেট, ৰয়েল এনফিল্ড বুলেট এখন 2 মিনিটৰ আগত দাঙি ডিভাইডাৰ পাৰ কৰি দিছে। জুবিনদাৰ নামত যি শক্তি আছে, যি একতাৰ বল আছে, সেই একতাৰ বল, সেই একতাৰ যি চিন, যি শিক্ষা দাদাই আমাক শিকাই থৈ গ'ল, তাতকৈ ডাঙৰ কথা আমাৰ জাতিটোৰ বাবে একো হ'ব নোৱাৰে। আৰু আমি এই শিক্ষাটো কেতিয়াও পাহৰি যাব নালাগে। এই শিক্ষাটো আমাৰ হাড়ে হিমজুৱে তেজৰ কণাই কণাই সোমোৱাই ল'ব লাগে। দাদাই যি একতাৰ শিক্ষা শিকাইছিলে আমাক, সেই শিক্ষাটো আমি আমাৰ অন্তৰৰ নিৰ্বিত কোণত সোমোৱাই ল'ব লাগে, যাতে এই শিক্ষাটো আমাৰ কেতিয়াও জাতিটোৰ কোনো পধ্যে যাতে জাতিটোৰ ভিতৰৰ পৰা ওলাই নাযায়। গোটেই অসমীয়া জাতিৰ যি জনতাৰ সুত, জনতাৰ শক্তি, এই শক্তি যাতে দাদাই যি ধৰণে একতাৰে মুঠি মাৰি দিলে আমাক, সেই মুঠি যাতে সদায় এনেদৰেই থাকে, কেতিয়াও যাতে ই ঢিলা নহয়, সেয়াই মোৰ কামনা। আমিও আছোঁ একেলগে, সকলোৰে যাতে এই শিক্ষা মনত ৰাখে, সেয়াই আমাৰ প্ৰাৰ্থনা।